ঘৰুৱা এটা সাধাৰণ যন্ত্ৰ, কেতিয়াবা অসাৰতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ শিপা বহুত গভীৰ, সমতল, স্থিৰ, পানীৰ প্ৰতিফলিত আৰু প্ৰতীকী ধৰ্ম আৰু কাঁচৰ বহনযোগ্যতা আৰু সূক্ষ্মতাক একত্ৰিত কৰি দাপোনবোৰে এটা চৰিত্ৰ দেখুৱাইছে। ইয়াৰ প্ৰতিফলন আৰু প্ৰায়ে বহুত অধিক। ফেণ্টাসি সাহিত্য আৰু চিনেমাৰ এটা সাধাৰণ মূল খাদ্য মেজিক মিৰৰ আপুনি ভবাৰ দৰে। যাদুকৰী শক্তিৰ সৈতে মিৰৰ, ক্ৰিষ্টেল বলৰ দৰে ইহঁতক ভৱিষ্যত চাবলৈ বা আনটো মূৰৰ কাৰোবাৰ লগত যোগাযোগ কৰিবলৈ বা চোৰাংচোৱাগিৰি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। কিন্তু আইনা বহুত বেছি বহুমুখী। আন সম্ভাৱনাসমূহৰ ভিতৰত আছে দাপোনক সময় বা স্থানৰ মাজেৰে পৰ্টেল হিচাপে ব্যৱহাৰ কৰা বা আনকি দাপোন বিশ্বব্ৰহ্মাণ্ডলৈও আৰু শত্ৰুক ফান্দত পেলাবলৈ স্ফটিক কাৰাগাৰ। আনকি এটা মূল চৰিত্ৰ বা খলনায়কৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিবলৈও আইনা ব্যৱহাৰ কৰিব পাৰি। এইবোৰে হৈছে এগৰাকী ভেইন চৰচেৰেছৰ বাবে মানক আহিলা যিয়ে জানিব বিচাৰে কোন তেওঁলোকৰ ভিতৰত আটাইতকৈ সুন্দৰ। প্ৰায়ে মেজিক মিৰৰখন নিজে হয়তো সংবেদনশীল। যদি হয়, তেন্তে ই সাধাৰণতে দুষ্ট বা অন্ততঃ যথেষ্ট চঞ্চল।